Hello everyone, welcome back to my YouTube channel Dhruva Hazarika. আৰু আজি আমি এই ভিডিওটো অলপ বেলেগতকৈ বেলেগকৈ বনাবলৈ চেষ্টা কৰি আছো। আমি যেতিয়া সৰু হৈ আছিলো তেতিয়া ভাবিছিলো সোনকালে ডাঙৰ হৈ আমাৰ ভাবি থকা সপোনবিলাক পূৰণ কৰো। আৰু যেতিয়া আমি ডাঙৰ হলো তেতিয়া আমাৰ সমস্যাবিলাক বাঢ়ি গ'ল। বয়সৰ লগে লগে আমাৰ চিন্তাবিলাক বৃদ্ধি হ'ল। আৰু যিমানে ডাঙৰ হৈছো সিমানে সমস্যাবিলাক বাঢ়ি আহি আছে। আৰু এই সমস্যাবিলাকৰ মাজতে জীৱন যুদ্ধখনত আমি নিজকে উৎসৰ্গা কৰি দিছো। চিন্তা আৰু সমস্যাবিলাকৰ মাজত আমি নিজকে আবদ্ধ কৰি ৰাখিছো। আমি নিজৰ বাবে অলপ সময় উলিয়াব পৰা নাই। সো ফ্ৰেণ্ডছ, আহক আমি সেই শৈশৱতে এৰি থৈ অহা সোণালী দিনবিলাকলৈ উলটি যাওঁ মানে মোৰ আগে যে গৈ আছে এই কণমানি তিনিটা সিহঁতৰ লগত আজি কথা পাতিম, অলপ ধেমালি কৰিম। আৰু আপোনালোকেও ভিডিওটো চাওক আৰু এই ভিডিওটো চাই আপোনালোকেও এৰি থৈ অহা সেই সোণালী শৈশৱলৈ উভতি যাওক। মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পাব। আহক আমি ইহঁতৰ লগত অলপ ধেমালি কৰোঁ। এই টানা আদা কেলে কৈ আছ তুমি? ফকচোন দে, কোনোবা এটা লৈ থাকিলে হ'ল। কোনোবা এটা লৈ তই সৰু হয় নাই? তই সৰু হয় নাই? তই ইয়াতকৈ সৰু হয় নাই? হাতে বৈ লগত অকণমান ধেমালা কৰিম আৰু এতিয়া কথা বতৰা পাতিম। বহি লওঁ এইখিতে ধেমালা কৰিম, কথা বতৰা পাতিম। সিহঁতৰ নমস্কাৰ দি নামকেইটা কৰিব দে। নমস্কাৰ, মোৰ নাম মৌচুম চুতীয়া। নমস্কাৰ, মোৰ নাম উদয়জ্যোতি হাজৰিকা। নমস্কাৰ, মোৰ নাম अस्मिता হাজৰিকা। আমি 4টা পথাৰ চাবলৈ আহিছিলোঁ। মোৰ গৰু এজনী আলি থৈছোঁ, গৰুজনী চাবলৈ আহিলোঁ। এনেই আৰু আপোনালোকৰ লগত কথা বতৰা পাতিম। সিহঁতেও স্কুল নাই এতিয়া, লকডাউন চলি আছে, বন্ধ। ঘৰত খেলা ধূলা কৰি থাকে, মাজে মধ্যে পথাৰলৈও আহে আৰু, হয় নাই? এতিয়া ধুন কেতিয়া আহিলি ইয়ালৈ? আধা ঘণ্টাই হৈছে নে তই অহা? হ'ল। হা, ভাত কেতিয়া খালি? ভাত ৰাতিপুৱাই খালোঁ। বাবা তাৰপিছতে খেলিবলৈ আহিলোঁ। সকলোৱে খেলি আমাৰ ঘৰৰ ওচৰত ল'ৰা ছোৱালী নাই দে, সিহঁতৰ গুলাই আহিছিলোঁ খেলিবলৈ। ইয়াতে অলপ টাইম হ'ল আৰু খেলা। পঢ়িছনে? পঢ়ি আছোঁ। অনলাইনত দি আছেনে? অনলাইনত শিকাই আছোঁ। তই পঢ়িছ নাই? কেতিয়া পঢ়? ৰাতিপুৱা গধূলি দুপৰীয়া। দুপৰীয়াও পঢ়? এতিয়া দুপৰীয়া নপঢ়িলি? হা? 12টা বজাত পঢ়ো। 12টা বজাত পঢ়ি দিয়? আমি আকৌ 12 বজাত শুইহে দিওঁ।
পঢ়িলোঁ হে মই মই আকৌ 12টা বজাত টিভি চাওঁ টিভি চাওঁ ন 12 বজাত পঢ়ি দিয় তই পঢ়িলোঁ শৌচালী এইফালে অকণমান এইখিলে এইখিত শৌচালী বহিবলৈ দে নাই মানুহ নাই এইফালে ইমান চোকা নহ'বি 12টাতো নপঢ়িবি আৰু তাৰপৰা আৰু আজি কি খেল খেলিলি ক্ৰিকেট ক্ৰিকেট খেলিলি টিকেট তাৰপৰা আৰু দেউহাকৰ বোলে আজি মনটো বেয়া কাৰ এই বেছিকৈ নেখেলিলে কেলে বেয়া জানো হে কি বুলি কৈছে কেলে বেয়া বুলি কৈছে এনেকুৱা নাই হে নাই তাৰ মানে বেছি নেখেলিলে এতিয়া বলটো হেৰাই গ'ল উম। এই আপোনাৰ লগতে গুচি আহিলোঁ মোৰ লগত গুচি আহিলি আৰু হেৰি আৰু হেৰুৱা নাই মানে দেখি আছোঁ হে। জেৱাই পাছ আনিবগৈ লাগিব দেখিলি ঘৰত গম পাই নাই মোৰ লগত আহিছে বোলো জানো হে মই খেলিবলৈ আহিছিলোঁ অঁ আপোনাৰ লগতে গুচি আহিলোঁ মই মাতি দিলোঁ একো নাই একো মোৰ নকওঁ ইউটিউব চেনেলটো চাওঁ নে চাওঁ মই ছাবস্ক্ৰাইব কৰিছোঁ ছাবস্ক্ৰাইব কৰিলি কেনেকুৱা লাগিছে ভিডিঅ'বিলাক মজা হে মজা মজা লাগিছে মৌচুমী এনেই ৰেডি তই চাওঁ নাই অঁ মৌচুমী এনেই এইফালে চাই কবি এইফালে চাই কবি তই চাওঁ নাই চাওঁ হে ৰাস্তাত দুটা কৰি ছাবস্ক্ৰাইব কৰি থৈছ আৰু তই চাওঁ চাওঁ কেনেকুৱা পাওঁ ভিডিঅ'বিলাক ভালেই বৰ ভাল নহয় হয় হয় এতিয়া যে আপুনি পাছত এই ভিডিঅ'টো আগত যে কৰিলে অঁ সেইটো ড্ৰোনত তুলিছিলে নে অঁ লেকেচি ড্ৰোন বুলি কয় তোক লেকেচি ড্ৰোন নে লেকেচি ড্ৰোন দেখিছ নাই বাঁহৰ নাই এই লেকেচি ড্ৰোন বুলি কয় আপোনালোকেও চাব চেনেলটো অঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ'বিলাক আৰু হেৰি নহয় হা তই বৰ ধুনীয়া ভাগৱতো পঢ় নাৰদৰ গীত এটাও গাব পাৰ আজি হয় নাই এতিয়া নাই গাওঁ নেকি অকণমান গাই দিলে ভাল লাগিব চবেই শুনিব আমিহে গম পাওঁ তই গাৱ বুলি বেলেগেতো গম নাপায় বেলেগে গম নাপায় নহয় আকৌ যে তই এতিয়া ইয়াত গাই দিলে দেখিব ন গম পাব জানে ধুনীয়া গাই দে গাই দে কৃষ্ণ ৰস ৰাণা চিন্তি বেক হৃদয়ত আশান্তই সৰহৰি সমস্তভূতত হেন জানি প্ৰাণী কক ৰিবাহতকাৰ তেৱে বিষ্ণুত ৰতি হৈবে কতো মাত তেৱে বিষ্ণুত ৰতি হৈবে কতো মাত ধুনীয়া হৈছে দেই ধুনীয়া হৈছে হেৰি ধুনীয়া মাতটো ধুনীয়া তোৰ হে নাৰদৰ এনেই আগতে ভাওনা চাওনা কৰিছে বাৰু আমাৰ নামঘৰত এনেই বাহিৰত কৰিবলৈ মাতিছে নাই মাতিছে সৌ কথা ক'লোঁ গান চান শিকিছ নেকি ক'ৰবাত নাই গান শিকিছিলোঁ ক'ত শিকিছিলি এই গান এতিয়া নাগাওঁ শিকিব লাগে আকৌ মাতটো ইমান ধুনীয়া কণ্ঠ ইমান ধুনীয়া সুৰ চুৰ ধুনীয়া হয় নাই আগবাঢ়ি যাবি আৰু হয় নাই কি ভৱিষ্যতে কি হোৱা আশা আছে তোৰ মোৰ অঁ মোৰ পুলিচ পুলিচে হবি আৰু সেই আমাৰ ইয়াৰ মই আৰ্মি আৰ্মি আৰু তোৰ তই কি মই- হবি হে কিয়নো ইমান লাজ কৰে লাষ্ট তাই হয় নাই ৰাইজ ইমান লাজ কৰাটো বেয়া আৰু হেৰি তই কিবা এটা কি ক'ব ভাল পাৱ তই কি কৰি ভাল পাৱ এনেই মই ন তই মই হা? ঘৰত হা? খেলি আৰু কি খেল তই ক্ৰিকেট আৰু আৰু একো নেখেলোঁ আৰু পঢ়ি ভাল পাওঁ পঢ়ি ভাল পাৱ দৌৰ আকৌ কেলৈ সেই গাড়ী এখন চলাই পোৱা নহয় চকা এডাল অঁ ৰিম এই নিজে বনাই লৈছ নি তই সেইখিনি নিজে বনাই হে ক'ৰ পৰা আনিলি গছ গছ এজন জানৰ পৰা হে জান মানে ইয়াৰ পৰা নিজে লৈ গৈছ নিজে লগাইছোঁ গছত ঠিক আছে বনালি কিহৰ পৰা চকাটো আৰু
এই ট্ৰেক্টৰ বেনৰ পৰা হে ট্ৰেক্টৰ ব্ৰেইন তো আইডিয়াটো কেনেকৈ আহিলে সেইটো ট্ৰেক্টৰ ব্ৰেইনটো যে তেনেকৈ লাগিব পাৰে এইটো গমেই পাওঁ ফুটা আছে হে ফুটা আছে ইফালৰ পৰা ফুটা দেখিলি আৰু আপোনালোক কেনেকৈ আছে কমেণ্ট বক্সত জনাব আৰু লকডাউনটো কেনেকৈ চলিছে চ' আজিলৈ ভিডিঅ'টো সামৰণি কৰিম এতিয়া আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে আজি ভিডিঅ'টো কেনেকুৱা পালে ক'ব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয়নে আজিলৈ আহিছোঁ বাই 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 হ'ব থেংক ইউ ৱেলকাম